Hey guys, good morning. Welcome back to my channel. मैं आছোঁ गुवाहाटी। এয়া আমাৰ হোটেল কালি দেখাইছিলোঁ। গাইজ এতিয়া আমি ৰেডি হৈ আছোঁ, এতিয়া আমি ফুৰিবলৈ যাম। গাইজ আপোনালোকে ইমান দিনটো ভাল মানুহে কেনেকৈ ক্ৰিকেট খেলে সেইটো চাইছে। আজি আপোনালোকক দেখাম ব্লাইণ্ড ল'ৰা ছোৱালী কেনেকৈ ক্ৰিকেট বল খেলে আৰু বহুতো খেল দিয়া হ'ব। আজি ক্ৰিকেট খেলা হ'ব, তাকে আপোনালোকক দেখাম, আপোনালোকে চাই থাকিব। আশা কৰিছোঁ ভিডিঅ'টো গোটেইখিনি চাব, ভিডিঅ'টো চাই থাকিব। এতিয়া আমি যাম অলপ পিছত, আমি ৰেডি হৈ আছোঁ, ল'ৰা ছোৱালী চব ৰেডি হৈছে, এতিয়া যাম। এয়া আমি গৈ আছোঁ গাছ নামিলো আমি গৈ আছোঁ। কিবা এটা क्या जेंटलमैन बना दिया। এই আগত মোবাইল আছে ইউটিউবৰ কিবা এটা কওঁ। আজি আমাৰ চিত্ৰাংকন মঞ্চ পাতিছে, আপোনালোকে চাব পাৰিব। আমাৰ বিভিন্ন খেল আছে, লাইক শ্বেয়াৰ কমেণ্ট নাপাহৰিব। গাইজ এতিয়া আমি গৈ আছোঁ খেলিবলৈ। অকণমান গাড়ীতে আহিছোঁ, এতিয়া অকণমান গাড়ীতে আহি এতিয়া খোজকাঢ়ি গৈ আছোঁ। গাছ এটা গুৱাহাটী ফ্লাইঅভাৰ গাছ বহুত ভাল লাগি আছে। গুৱাহাটী ফুৰি আছোঁ। গাছ আহি পাই গ'লোঁ এয়া মাছখোৱা বিল। আৰু গাইজ এয়া আমি ৱেইট কৰি আছোঁ ব্ৰেকফাষ্টৰ কাৰণে। এতিয়াও ব্ৰেকফাষ্ট কৰা নাই, ব্ৰেকফাষ্ট আনিব গৈছে। সিহঁতে আহিলে তাৰপিছত খাম। গাইজ এয়া মাছখোৱা বিলখন আপোনালোকে আৰু এবাৰ চাই লওক ভালদৰে। আমাৰ ব্লাইণ্ডৰ ক্ৰিকেট খেল হ'লে আমি ইয়াতে আহি খেলোঁ। ये सब गाइस সকলোৰে কাৰণে ব্ৰেকফাষ্ট লোৱা নহ'ল, বহুত হৈ যায় যে। আমি অলপ দেখা কেইজনমান ইয়াত আহিছোঁ ব্ৰেকফাষ্ট কৰিবলৈ, আৰু নেদেখাবিলাকৰ কাৰণে ছাৰহঁতে লৈ গৈছে। এয়া গাইজ খাই ল'লোঁ ৰুটি, এতিয়া আকৌ গৈ আছোঁ। এতিয়া আমাৰ খেল হ'ব। গাইজ এয়া আমাৰ ব্লাইণ্ড ক্ৰিকেট খেল হৈছে, যিটো কাৰণে মই গুৱাহাটীলৈ আহিছিলোঁ। গাছ ইফালে ক্ৰিকেট খেলি আছে আৰু ইফালে বেলেগ খেলি আছে। দুইফালে দুই খেল চলি আছে। বহুত ভাল লাগিছে। আমি ফিল্ডিং কৰিলোঁ, এতিয়া আমাৰ বেটিং।
আমি ফিল্ডিং কৰি আছিলোঁ সেইকাৰণে মই ভিডিঅ' কৰিব নহ'লে এতিয়া ভিডিঅ' কৰি আছোঁ গাইজ T20 World Cup from line. এতিয়া আমাৰ বেটিং Out. शोर मचाओ. আমি বেট কৰিম আপোনালোকে চাই থাকক Guys, কেনেকুৱা আচৰিত ন দেখা মানুহে চাই চাই খেলে আৰু আমাৰ ব্লাইণ্ড ল'ৰা ছোৱালীবিলাকে শব্দ শুনি শুনি মাৰে তথাপি গাছ দেখাতকৈ আমাৰ ব্লাইণ্ড ল'ৰা ছোৱালী পিছপৰা নহয় সকলোৱে খেলিব পাৰে বহুত ভাল খেলিব পাৰে গাছে এই ইয়াতে শব্দ শুনি শুনি ইয়াতে মাৰে কি ধুনীয়াকৈ ফিল্ডিং কৰা দিছে গাছ আৰু বাছ সেইফালে আমাৰ খেলৰ বিচাৰকসকল ये लाठी के बदले पकड़ा है बल्ला शोर मचाएगा सारा मोहल्ला ये लाठी के बदले पकड़ा है बल्ला शोर मचाएगा सारा मोहल्ला ये लाठी के बदले पकड़ा है बल्ला গাইজ ইয়া গাৰ্লছ মিউজিক চেয়াৰ খেল আপোনালোকে চাওক আপোনালোকে দেখাই আছোঁ গাইজ আজি বহুত ভাল লাগি আছে গাইজ অকণমান আগত খেলিলোঁ এতিয়া মিউজিক চেয়াৰ খেল চাই আছোঁ আৰু বহুত ধৰণৰ খেল দিব আপোনালোকক দেখাম আপুনি চাই থাকক মোৰ ব্লগ আৰু গাইজ এয়া চকলেট খেল ইয়াৰ পৰা চকলেট আনিব গৈছে যোনে ফাৰ্ষ্ট আহিব সি ফাৰ্ষ্ট যোনে ছেকেণ্ড আহিব সি ছেকেণ্ড যোনে থাৰ্ড আহিব সি থাৰ্ড ভাল লাগিছে গাইজ গাইজ এয়া ফুচকা গাছ এয়া চম্পাপুৰি গাছ মোৰ চম্পাপুৰি খাই বহুত ভাল লাগে মুখত দিয়াৰ লগে লগে কেনেকুৱা মিলাই যায় আপোনালোকৰ গাছ চম্পাপুৰি খাই কেনেকুৱা লাগে কমেণ্টত জনাবচোন মোৰ বহুত ভাল লাগে এয়া চম্পাপুৰি ল'ম এতিয়া আৰু গাছ পানীপুৰি চম্পাপুৰি আৰু গোটেই দিনটো খেলি এতিয়া ৰুমলৈ গৈ আছোঁ এতিয়া ৰুমত যাম ৰুমত গৈ কিনে অকণমান ৰেষ্ট ল'ম ৰাতি আকৌ প্ৰগ্ৰাম আছে তাত যাম গা ধুই অহা নাই ৰাতিপুৱা গাইছ জানো গৰম লাগিব গৰমত খেলিম তাত ৰাতিপুৱা গা ধুলে আকৌ ইয়াত এতিয়া গা ধুব লাগিব যদি জ্বৰ চৰ্দি হৈ যায় কিবা সেইকাৰণে ৰাতিপুৱা গা ধোৱা নাই এতিয়া গৈ গা ধুম তাৰপিছত ৰেষ্ট ল'ম গাইছ আহি পালোঁ ৰুম গাইছ ৰাতিপুৱা গৈছিলোঁ এনেকুৱা গৰম আজি ৰ'দ ফিল্ডিং কৰিব লাগে ইমান ৰ'দত থিয় হৈ থাকিব লাগে এইমাত্ৰ আহি পালোঁ সন্ধিয়া 5টা বাজি গ'ল এতিয়া অকণমান ৰেষ্ট ল'ম আকৌ ৰাতি কিবা প্ৰগ্ৰাম আছে সেইটোতো যাব লাগিব আশা কৰিছোঁ ভিডিঅ'টো কৰি কিনে চালে যদি ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ